তো হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল CPSM প্ৰডাকশ্যন। আৰু মোৰ পিছত যিখন দেখিছে সেইখনেই হৈছে মোৰ বাচন্তিখন। আৰু এতিয়া এইখন লৈ যাম মই এতিয়া ব্লগ বনাবলৈ, মানে গুড মৰ্ণিং ৰাইড কৰিবলৈ। তো মই ভালদৰে সেই বাচন্তিখন আগতে বেক কেমেৰা কৰি দেখাই দি আছোঁ। তো এইখনে সেইখন মোৰ KTMখন, আৰু যিখন KTMৰ নাম হৈছে নভা। আৰু বলক এতিয়া যাই থাকোঁ। তো হাই গাইছ, আৰু মোৰ পিছতে যিখন পথাৰ আছে আৰু সেই পথাৰ মানে হ'ব মানে কলাক্ষেত্ৰ, তো আপোনাক দেখাই দি আছোঁ ক'ত হ'ব। তো গাইছ ইয়াতে হ'ব প্ৰেক্ষাগৃহ, আৰু প্ৰেক্ষাগৃহ নে কলাক্ষেত্ৰ ভালদৰে গম পোৱা নাই। তো এইটো তাৰ কিবা এটা, তো এইটোৱে হৈছে আমাৰ এই শিৱ মন্দিৰ। তো আপোনাক বেক কেমেৰা কৰি দেখাই দি আছোঁ। তুমি অহা পদূলিত ভূপালী সন্ধ্যা নামিলে কোঠালিত দিলে বতৰা তুমি অহা পদূলিত মনৰ কোমল পাতৰ শৰাই উলগেৰে দিলোহি মনৰ কোমল পাতৰ শৰাই উলগেৰে দিলোহি এইচ কি যে মাৰিল হাঁহি মন মোহি নিলা এইচ কি যে মাৰিল হাঁহি মন মোহি নিলা তুমি আলসুৱা তুমি আলসুৱা তুমি আলসুৱা তুমি আলসুৱা তুমি তো বলক এতিয়া যাই থাকোঁ। তো গাইছ মই এইফালে আমাৰ ইয়াৰে এটা কলাক্ষেত্ৰ গৃহ বুলিও ক'ব পাৰি। তো তাত আছে ইয়াৰ এটা চিনেমা হল, যিটো বিল্ডিং দেখিছে সেইটো হ'ল ফিল্ম হাউচ। আৰু এয়া হ'ল আমাৰ ইয়াৰে গেট এইখন। তো ইয়াৰ গেটত কোন কোন আছে তো দেখা দিছোঁ। এয়া আমাৰ ডক্টৰ সুধাকান্ত ডক্টৰ হাজৰিকা, আৰু এইফালে আছে আমাৰ, তো ইয়াত আছে আমাৰ দেখা দিছোঁ আমাৰ ৰূপকৰ জ্যোতি প্ৰসাদ আগৰৱালা, যিখন যিহেতু ইয়াৰ নাম ৰূপকৰে, ৰূপকৰ আগৰৱালাৰ মূৰ্তি আছে। আৰু লগতে আমাৰ কলাগুৰু বিষ্ণুৰাভাৰো মূৰ্তি আছে এইটো গেটত, কলাগুৰু বিষ্ণুৰাভা। তো এই আজিলৈ দেখাব লগা এইখিনি আছিল। তো আমাৰ বেক কেমেৰা কৰি আপোনাক ভালদৰে দেখাই দি আছোঁ ইয়াৰ গেটখন। তাৰপিছত ভূপালী সন্ধ্যা নামিলে কোঠালিত দিলে বতৰা তুমি অহা পদূলিত ভূপালী সন্ধ্যা নামিলে কোঠালিত দিলে বতৰা তুমি অহা পদূলিত মনৰ কোমল পাতৰ শৰাই উলগেৰে। তো গাইছ আজি ব্লগটো ইমানে আছে, যদি চাই ভাল পায় লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজি যিমানখিনি মৰ্ণিঙত আপোনালোকক দেখাব পাৰিলে সেইখিনি দেখালোঁ।